ৰাহুল কলিতাৰ কথাৰে কবিতাৰ শিৰোনাম প্ৰথম প্ৰেমৰ কাহিনী। সেই সন্ধিয়াৰ কথাবোৰে আজিও শিহৰণ তুলি যায়। মোৰ অবুজ অনুভৱবোৰৰ খেলি মেলিত জুৰুলা হৈ উঠা ক্ষণবোৰ আৰু তোমাৰ নামত লিখা প্ৰেম পত্ৰবোৰ মোৰ বাবে সাঁচোতাৰ দৰে। ব্যৰ্থতাৰ উত্তাপে দহি নিয়ে তোমাৰ অনুভূতিবোৰ, চকুলোকৈ নিকৰে জীয়া অনুভৱবোৰ। মই ভাবিব নিবিচাৰোঁ যন্ত্ৰণা কাতৰ সেই সময়ৰ কথা, কিবা এক ভাৰসাম্যতাবিহীন কৈশোৰৰ তিতা কেহা লগা অথচ সোঁৱৰণিৰ ঢৌ তুলি যোৱা দিনবোৰৰ কথা। তুমি বিহীনতাৰ কথা ভাবিব নোখোজা হৃদয়খন এতিয়া তোমাৰ কায়া কল্পনা কৰিব নোখোজে। এৰা, জীৱনটোচোন এনেকুৱাই, এসময়ৰ কঠিন কাম কোনোবা এদিন সহজ হৈ যায়। মৌন চকুৱেদি নিজৰা বোৱাই এদিন উকা উকা হৈ পৰে প্ৰেমৰ শব্দবোৰ গোটাই থোৱা কাগজখিলা। শায়েৰী লিখি থোৱাবোৰ এদিন জ্বলাই দিয়া হয় শীতৰ সেমেকা সন্ধিয়া উমি উমি জ্বলি উঠা জুইকুৰাই মোৰ প্ৰথম চিঠি মচি পেলাই। সেই সময়খিনি নহাহেঁতেন কবিতা লিখিব নিশিকিলোহেঁতেন, আধা লিখা গল্পটো পঢ়ি শুনাবলৈও কোনোবা এজন নাপালোহেঁতেন। কবিতা সাথৰে